নমস্কাৰ বন্ধুসকল, স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এই ফুল মানে এই প্লেনবোৰক মই কচু নিচিনা পাতৰ প্লেনটো মই এই ডাঙৰ জোপাৰ পৰা কাটি ইয়াত দুজোপা লগাইছিলোঁ আৰু বহুত ধূলি বালি হৈ আছিলে। সেই ধুলো আৰু এইবিলাক মই নতুনকৈ পুলি লগাইছোঁ আৰু ইয়াত ধুই দিছোঁ। বহুত ধূলি বালি হৈ আছিলে আৰু গছজোপা বহুত ধুনীয়া হৈ থকা কাৰণে বহুত ভাল লাগিছে, সেইকাৰণে অলপ চায়ে ৰ'লোঁ। তাৰপিছত আৰু এইজোপাও পাতকেইটা বহুত ধুনীয়া হৈছে, চায়ে ভাল লাগিছে, মানে ৰোৱাৰ পৰা মৰি যোৱা নাই আৰু এইজোপা অকণমান বেছি ধুনীয়া হৈ গৈছে। তাৰপিছত আৰু এইজোপা স্নেক প্লেনটো মই পুলি লগাম বুলি ভাবিছোঁ, তাৰ পৰাই পাত কাটিম বুলি ভাবিছোঁ। আৰু এইজোপা হ'ল কচু গছৰ নিচিনা, এই তাৰ পৰা ডাঙৰ জোপাৰ পৰা কাটিছিলোঁ আৰু এইখিনি গোটেইখিনি চাফা কৰিবলৈ উলিয়াই লৈছোঁ। আৰু টাববিলাকো লেতেৰা ধূলি বালি, পাতবিলাকো লেতেৰা ধূলি বালি। আৰু এইকেইটা প্লেন লগাইছিলোঁ, ভণ্টিয়ে আমাৰ সৰু সৰু গছকেইটা লগাইছে আৰু এইজোপা বহুত ধুনীয়া হৈছে, পাতটো সৰু সৰু এই দুবৰি ফুলটো লগাই দিছে, ভালে লাগিছে চাবলৈ। আৰু এইজোপা এইমাত্ৰ লগাইছোঁ। এইটো যিটো বেকা হৈ আহিছে এইটো পাতকে কাটিম মই এতিয়া, ইয়াতে গুৰিতে কাটিম, কাটি পেলাই লগাম বুলি ভাবিছোঁ। কাটি লওঁ, কাটি আনিলোঁ। এতিয়া এইটো 1 পিচ, ইয়াতে 2 পিচ, 3 পিচ, 3 পিচ হ'ল। পাৰে মই এনেকৈ এইকেইটা পুলিৰ কাৰণে এইকেইটা এনেকৈ দিছোঁ মই। ইয়াতে এতিয়া সদায় পানী দি থাকিম, তাৰপাছত এমাহমানৰ পাছতে চাম আৰু ভিডিঅ'টো আৰু এবাৰ চাই ল'ব লাগিব যে কিমান দিনৰ পাছত চাওঁতে এইটো হেৰি হৈছিলে। মই ইউটিউবতে চাইছিলোঁ, মানে স্নেক প্লেনটো এনেকৈ মাজতে কাটি পেলাই এনেকৈ মানে লগাই থৈ দিলে, পানী দি থাকিলে তাতে শিপা ওলায় আৰু সেইটোৱে পুলি হয়। সেইকাৰণে মই এই পুলিবোৰ বনাইছোঁ। 5-6টামান হ'ব নেকি, 1 2 3 4। পানী লৈ আহিলোঁ, কাপোৰ এটুকুৰ তিয়াই লৈছোঁ। এতিয়া মই এইটোৰে মুচিম। ফুল চাফা কৰা কামখিনি হৈ গ'ল। এয়া ফুলবিলাক এইফালে এইকেইটা ৰাখিছোঁ, এইফালে এইকেইটা। আন্ধাৰ হ'ল, মই এতিয়া জুইত ভাত বনাই আছোঁ। ভাতখিনি হ'ল আৰু তাৰপাছত বনাম কুচিয়া, আলু, গোটেইকেইটা কুটা বাচা হৈ আছে। এইফালে আলু বাচি দেখাব বিচাৰিছিলোঁ আপোনালোকক কুচিয়াটো, কিন্তু আন্ধাৰ হ'ল নহয়। এইফালে মই খুন্দি আছোঁ, এয়া খুন্দা কামখিনি কৰি আছোঁ। তাৰপিছত ভিডিঅ'টো শেষ কৰিব লাগিব নহয় জানো, সেইকাৰণে ভাবিছোঁ লাষ্টত ভিডিঅ'টো দেখাই দিওঁ আৰু আজি কুচিয়া খাইছোঁ সেইটোও দেখাই দিওঁ। এইফালে ভাত হৈ গৈছে, ইয়াতে এইয়া ভাত হৈ গৈছে। অলপ সময় চৌকাত ৰাখি থৈ দিছোঁ আৰু আপোনালোকক কুচিয়াটো দেখাম ৰ। আৰু এইখিনি আলু বেছি নিদিওঁ, মাত্ৰ 3টা কাটিছোঁ। এইখিনি কুচিয়া দেখিছে, 2টা কুচিয়া আছিলে, 1 কেজি আছিলে। সেইখিনি কাটি একদম গৰম পানীৰ লগত ধুই ৰাখি দিছোঁ। এতিয়া এইটো আলুৰ লগত বনাম, পূৰা
জলকীয়া তলকীয়া দি ইফালে আছে মছলা মছলিখিনি তাৰপিছত যোগাৰ চলি আছে এতিয়া বনাম ভিডিঅ'টো ইমানতে শেষ কৰোঁ আপোনালোকৰ বহুমূলীয়া সময়খিনি দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু জানুৱাৰী নতুন বছৰৰ চাগেতো ভালেই আৰু সকলোৰে সেইকাৰণে এতিয়া বাই বাই ৰাখোঁ গুড নাইট কালি আকৌ লগ পাম